ট্ৰাইবেল সমাজত এইটো নহয়, হয় না নহয়? ট্ৰাইবেল সমাজত ৰাইজক লৈ সাক্ষী লৈ প্ৰতীক্ষাও ল'ব লাগিব যে আমি এৰা এৰি নহওঁ, ঠেং ভাঙিলেও লগত থাকিম, বেমাৰ হ'লেও লগত থাকিম, ল'ৰা ছোৱালী যি জন্ম হ'ব দুইজনে আমি যত্ন ল'ম, বিয়াৰ দিনা সেইখিনি আমি কথা ক'ব লাগে। আমাক এনেকৈ ক'ব দিয়া হয়, আমাৰ যিজনে বিয়াটো কৰি দিয়ে ট্ৰাইবেলত। আমাৰ বিশ্বাসটো হ'ল যে সাক্ষী দি ফালে আমি এটা প্ৰতিশ্ৰুতি দিব লাগিব যে আমি এৰা এৰি নহ'ম। সেইকাৰণে আমাৰ ট্ৰাইবেল সমাজত এনে কোনোবা ল'ৰাই ছোৱালীক লৈ আহিলে সেইটো আমি স্বীকাৰ নকৰোঁ, পুনৰ সি বিবাহ ল'বই লাগিব, নহ'লে সেইটো বিবাহ নামানে। গতিকে আমাৰটো হ'ল তেনেকুৱা, চব ক্ষেত্ৰতে সমাজৰ ৰীতি নীতি আমি ধৰি ৰাখিছোঁ। বিয়া বাৰু কৰোঁতে ৰাতিত নাচি বাগি ৰাতিপুৱালেও আপত্তি নাই, অকল আজিকালি লেখা পঢ়া জানা মানুহবিলাক ডিষ্টাৰ্ব দিয়ে, সেই ইমান টাইম কিয় লাগে, শ্বৰ্টকাট ক'লে শ্বৰ্টকাট কৰিব কয় বিয়াটো, আৰু বিয়াটো শ্বৰ্টকাট হয় নেকি? কিন্তু গাঁৱৰ মানুহে আমনি লাগে জানো? আমাৰ ৰাইজে আমনি লাগে জানো? সমাজৰ কোনো ৰীতি নীতিক পালন কৰাৰ ক্ষেত্ৰত আমাৰ গাঁৱৰ মানুহে কেতিয়াও আমনি নালাগে। যদি পূজা কৰিব লাগে ৰাতিপুৱা উঠি সন্ধিয়ালৈকে পথাৰত থাকি পূজা পাঠ কৰি থাকিব লাগে, পূৰা কৰিহে ঘৰত ঘূৰি আহিব। শ্বৰ্টকাট কৰি ফালে 10টাত যায় 12টাত পাল মাৰি ফালে নাহে। এইটোৱেই হ'ল ট্ৰাইবেল কেৰেক্টাৰ। আমি অলপ বাহিৰত থাকি ৰাজনীতি কৰি কেতিয়াবা নিজতকৈতো বেছি, যেনেকৈ মই লেট আহি পালোঁ, স্বভাৱ আমাৰহে বেয়া হৈছে, ৰাইজৰ স্বভাৱটো বেয়া হোৱা নাই, হয় না নহয়? আপোনালোকে ড্ৰেছ পাতি পিন্ধি আহিলেও মই এতিয়াহে পালোঁ মই অলপমান, নহ'লেতো মোৰ লগত নাহিলে, হয় না নহয়? তো আমাৰ নিচিনা মানুহে লাহেকৈ 2 নম্বৰী হ'ব খোজে। কিন্তু ৰাইজ ঠিকেই আছে, বিয়া হ'ব লাগে নিয়মেদি, লাগিলে 1 ৰাতি পূৰা হওক আপত্তি নাই, ৰাতিপুৱা 3টাত থ'বলৈ যাব আপত্তি নাই, পূৰা চলি থাকিব, কোনো আমনি নাই। পূজা পাঠ যি কৰিব লাগে আমনি নাই। আমিতো আমনি কৰিলে বোলে মুৰ্গী দিব লাগে, কিবা দিব লাগে, হ'ব দে আজি হাতো দিলেও হ'ব, আমাৰতো এনেকুৱা হ'ব খোজে, ঈশ্বৰে খাব দে আৰু আমিষ হ'লেই হ'ল। কিন্তু আমাৰ যিটো যদি ক'লা পাৰ লাগে বুলি কয়, ক'লা পাৰ লাগিবই, যদি বগা পাৰ লাগে বগা পাৰ লাগিবই, যদি ছাগলীটো ক'লা হ'ব লাগে তো ক'লা হ'বই লাগিব। কিন্তু লিখা পঢ়াকেইটা আৰে ছাগল আৰু কি আছে, হয় না? পাৰ আৰু ক'লাই হওক বগাই হওক। কিন্তু গাঁৱৰ মানুহ মানিব, আমাৰ ৰাইজে মানিব জানো? পূজাৰীও পলাব, খালি মঘে ধৰিব দেৱতাই, আৰু আমাৰতো দেৱতা ধৰে। আজিলৈকে ট্ৰাইবেলৰ লগত দেৱতা নেৰিলে লগ। ট্ৰাইবেলে পূজা পাঠ কৰা থানত যদি পেচাব কৰে গেল, আৰু সি হাগামোটা কৰিলে গেল, আৰু হয় না নহয়? আৰু আমিতো কৰিবই নোৱাৰোঁ, হয় না নহয়? আমিতো কৰিবই নোৱাৰোঁ, কাৰণ কিয়? আমি চবে দেখি আছোঁ, ঈশ্বৰক অৱহেলা কৰিলে, দেৱ দেৱীক অপমান কৰিলে কি শাস্তি পায় এইটো ট্ৰাইবেল মানুহে জানে। এইকাৰণে এই ট্ৰাইবেলক আজিলৈকে ঈশ্বৰে ৰাখি আছে। দুনিয়াৰ কি বস্তু আহিল, কিন্তু আমি সলনি নহ'ল। সেইটোৱে কৰিব যিটো গাঁৱৰ মানুহে কৰে, সেইটোৱে হ'ল ট্ৰাইবেল মানুহ। ট্ৰাইবেল মানুহবিলাক সোণৰ নিচিনা অৰিজিনেল বস্তু, অৰিজিনেল। এতিয়া গুৱাহাটীত যিবিলাকে থাকে, মা দেউতাক লৈ যাচোন, থাকিব নেকি লগত? যিমানে ঘিউ মাখন খুৱাওক এই পলাবলৈ চেষ্টা কৰি থাকে। জেলৰ নিচিনা এই প্লেটত থাকিব নোৱাৰে। আমাৰতো হ'ল বাৰী বস্তি, অলপমান হওক নহওক, খেতি বাতি চাই থাকিব, দৌৰি মুৰ্গী ছাগলী চাই থাকিব। এইটো নহ'লে আমাৰ মানুহ চলিব নোৱাৰে। তো সেইটো হ'ল জনজাতি, আৰু এই কালচাৰটো সেইকাৰণে জনজাতিত আছে। আজি হলিউড না বলিউড, হিন্দী চিনেমাতনো কি কালচাৰ আছে? যিবিলাক লং পেণ্ট চংপেণ্ট পিন্ধি নাচে এক্টৰ এক্ট্ৰেছে, এই কিবা ভাৰতীয় কিবা নাচৰ কিবা এটা আছে জানো তাত? একোতো নাই, একো নাই। কিন্তু ভাৰতীয় চিনেমা, কিন্তু সংস্কৃতি ক'ত? সংস্কৃতিটো তাত বিচাৰি নাপায়। গতিকে সংস্কৃতি কাৰ তাত আছে?
জনজাতিসকল আদিবাসীসকলৰ সংস্কৃতি আছে, অসমৰ জনজাতিসকলৰ সংস্কৃতি আছে, গোটেই নিয়ম নীতি চব ঈশ্বৰক মানি পেলাই পূজা পাঠ কৰা। আমাৰতো ধৰ্ম প্ৰচাৰক নাই ইয়াত, যিমান আমি জাতি আহিছে না লিখা ধৰ্ম পুথিও নাই, মুখস্থতে চলে আমাৰ। আৰু অৰিজিনেল এজনৰ পিছত এজন, এজনৰ পিছত এজনে লৈ আহি আছে। আৰু ভগৱানে লৈ লয়, মন্ত্ৰ মাৰি থাকিলে মৰি যায় পাৰা। বড়োবিলাকৰ মানে গাৰ্জা পূজাত, যেতিয়া গাৰ্জা পূজা হয়, এই গাৰ্জা পূজাত যদি ঈশ্বৰক লৈ যাব কয়, পাৰ মন্ত্ৰ মাৰি থাকোঁতে মৰি যায়, তাৰমানে ঈশ্বৰে লৈ যায়। কোনো লিখা নাই, কিন্তু অৰিজিনেল এজনে আনজনক চবতকৈ বিশ্বাসীকহে মন্ত্ৰবিদ্যাটো দি যায়। কিতাপ পঢ়ি ওজা হ'ব নোৱাৰে, কিতাপ পঢ়ি কি ক'ব পূজাৰীটো, এইটো মন্ত্ৰ মাৰাটো ওজা, এইটো হ'ব নোৱাৰে। সি গুৰুজনৰ পৰা দীক্ষা ল'বই লাগিব, আৰু সেইটো নল'লে তাৰ কথা ঈশ্বৰে নামানে। ঈশ্বৰক কৈ যাব লাগিব, প্ৰভু মইতো বুঢ়া হ'লোঁ, কেতিয়া যায় কোনো ঠিক নাই, মোৰ বিদ্যাটো তাকে দিছোঁ, যিবোৰ কথা মই কৈছিলোঁ, মোৰ পৰা যি শব্দবিলাক ওলাইছিলে তেওঁৰ মুখৰ পৰা ওলালে, আপুনি যেন মোক যেনেকৈ গ্ৰহণ কৰিছে এনেকৈ যাতে গ্ৰহণ কৰি লয়। তাক এনেকুৱা কৈ ফালে দীক্ষা দি যায়, ঈশ্বৰক কৈ ফালে যে কিবা সি ভুল কৰিলেও ক্ষমা কৰিব। গতিকে এতিয়া মই তাক দায়িত্ব অৰ্পণ কৰিলোঁ, আৰু সেইদিনাৰ পৰা সি ওজা হৈ ওলাব পাৰিব, নহ'লে জগালী হৈ থাকিব লাগিব সি, হয় না? আমাৰ ধৰ্ম হ'ল সেইটো, মুখে 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 চলি থকা। গতিকে বেলেগে জনজাতি বুলি ক'লেতো এনেকুৱা ভাবিব, গতিকে জনজাতি হওক নহওক টেনশ্যন নাছিলে। কিন্তু আজিতো বুজি পালে জনজাতি কাক কয়, ট্ৰাইবছ কাক কয়, যিসকল নিজৰ এটা নিজস্ব ভাষা কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি সমাজৰ ৰীতি নীতি ভগৱানলৈকে নিজৰ। আমাৰ ভগৱান নিজৰ নহয় জানো? বেলেগৰ নহয়। আমাৰ ভগৱান বেদত উপনিষদত বা পুৰাণ মহাপুৰাণত লিখাকেইটা আমাৰ ঈশ্বৰ নহয়। আমাৰ জনজাতিবিলাকৰ ঈশ্বৰৰ নাম নিজৰ নিজৰ আছে চব, হয় না নহয়? ঈশ্বৰো নিজৰ। কি অদ্ভুত জাতি আমাৰ, চব নিজৰ হয় জাতিৰ। ঈশ্বৰ নিজৰ, দেৱতা নিজৰ, দেৱতাক পূজা কৰাৰ নিয়ম নিজৰ। আমাৰ তাত যি আছে আমি সেইটোৱে পূজা কৰোঁ। এই গেন্দা ফুলবিলাকেতো আমি কেতিয়াও পূজা কৰা নাছিল আগতে। আমাৰ ফুলবিলাক নেচাৰেল, আৰু এইটো সজোৱা ফুল নহয়, জংঘলত উৎপন্ন হোৱা ফুল আছে কিছু ফুল, এই ফুলটো দিয়েহে আমি পূজা কৰোঁ, আৰু ঈশ্বৰে তাকহে পবিত্ৰ বুলি গ্ৰহণ কৰে। সেইটো হ'ল আমাৰ জনজাতি সমাজৰ বিশ্বাস। এইবোৰ জনজাতি নিজে নাজানে কেতিয়াৰ পৰা বুব জানিছে, নিজে নাজানে কেতিয়াৰ পৰা কাপোৰ পিন্ধিব শিকিছে, আমি কোনেও নাজানে। আমি জানাতো বাদে দিয়ক, ইউনিভাৰ্চিটিবিলাকে এতিয়া সেইটোৰ ওপৰত PhD কৰিবলৈ, ৰিচাৰ্চ কৰিবলৈ দিছে, আৰু সেই ৰিচাৰ্চ কৰা মানুহবিলাকক ঘূৰি ফুৰি চবকে লগ ধৰি ইতিহাস পঢ়ি ইয়াৰ আৰম্ভণিটো বিচাৰি পোৱা নাই। কেতিয়াৰ পৰা সেই আৰণায়ত, কেতিয়াৰ পৰা সেইবোৰ কাপোৰত, কেতিয়াৰ পৰা সেইবোৰ কাপোৰত আৰম্ভণিটো হৈছিলে, কোনে কৈছিল নাপায়। মইতো সেইকাৰণে মাজে মাজে কৈ থাকোঁ, যিমান মানুহক সেইটো লৈ ডক্টৰেট ডিগ্ৰী দিছে সিহঁতক কাটিব লাগে। অনুমানিক কৈ থাকিলে হ'ব নেকি ৰিচাৰ্চটো, যে সেই ট্ৰাইবেলবিলাক এইফালে ক'ৰবাত তিব্বতৰ পৰা আহি কোনোবা উমুকৰ পৰা অহা হ'ব পাৰে, তেওঁলোকৰ ভাষাটো তিব্বতী উমুক বাৰ্মিছৰ কিবাৰ ভাষা হ'ব পাৰে। আৰে পাৰে, আমাক নম্বৰ দিছে নেকি কেতিয়াবা পৰীক্ষাত? ছাৰ এনেকুৱাও হ'ব পাৰে, ছাৰ এনেকুৱা যেন লাগিছে, নম্বৰ পাব। কিন্তু তেওঁলোকে কিয় ডক্টৰেট পালে? তেওঁলোকে ওলাবই পৰা নাই কেতিয়াৰ পৰা ট্ৰাইবেল জন্ম, হয় না নহয়? ইয়াৰ কেতিয়াৰ পৰা কছাৰী আহিলে, কেতিয়াৰ পৰা মিচিং আহিলে, কেতিয়াৰ পৰা কাৰ্বি আহিলে। মইতো কৈছোঁ কিয় আহিব লাগে? ইয়াতে উৎপন্ন, ঈশ্বৰ ইয়াতে জন্ম দিছে। আৰে ক'ৰবাত যদি জন্ম হ'ব পাৰে, ইয়াত কিয় জন্ম হ'ব নোৱাৰে? গতিকে আমাৰ বাহিৰৰ পৰা আহা এই কথা মিছা। জনজাতিবিলাকৰ, জনজাতি ইয়াৰ মানুহ, তাৰ কাৰণে ইয়াৰ কোনো বস্তু ক্ষয় নকৰে। জংঘলৰ কোনটো খাব লাগে, কোনটো খাব নালাগে, শাক পাচলি জনজাতিবিলাকে জানে। জনজাতি মানুহ কেতিয়াবা কিবা কি ফুল কয়, কাঠফুলা কিবা ফুলা খাই মৰিছে নেকি? কেতিয়াবা পৰিণ তৰিণ এন্দুৰ নেউল খাই মৰিছে? হা, পানীৰ যিকোনো চামুকৰ পৰা আৰম্ভ কৰি নানান বানান বস্তু খাই মৰিছে জনজাতি? নমৰে। কিয় নমৰে? সিহঁতে জানে, পৰিচিত।
আজিও ককাৰ আগৰ দিনৰ পৰা সব ৰিচাৰ্চ হৈছে এইবিলাক খাই খাই বহুত মৰিছে আগত যেতিয়া মৰিছে এইটো বাদ দিছে যিটো মৰাৰে সেইটো খাই আহিছে সেইকাৰণে বৰ্তমানৰ জনজাতিসকলে কোনটো খাব পাৰে কোনটো খাব নোৱাৰে সেইটো পুৰা জানে এটা বেলেগে খাই নেকি ইয়াতে আহি নাখায় যদি বেলেগে নাখায় আমিও নাখালো হয় আমি কিয় খালো আমি জানো ইয়াৰ মাটিৰ মানুহ গতিকে সেই মাটিত কি কিটো খাওয়া যায় কি কিটো খাওয়া নাযায় এইটো সব জানে কাৰণে টেকুৰা টেকুৰা একো নেৰে এৰে জানো কোনোবা এৰে ওপৰত বহাকেইটা একো নেৰে কিয় নেৰে আমি জানো এইটো ডেঞ্জাৰ নহয় এটা এৰি পলুবিলাক যে আজিকালি ভাজি কৰি দিয়ে মানুহ ভয়ে কৰে ঠেঙো আছে কিবা কিবিও আছে আমি চাওঁ নেকি আমাৰ একো ডেঞ্জাৰ আমি দেখাই নাপাওঁ এইবিলাক আমি দেখা পাওঁ জানো এইবিলাক আমি একো দেখাই নাপাওঁ এই বস্তুটো কাৰণ কিয় আমি জানো সেইটো খোৱা বস্তু হয় আৰু আচল বস্তুটো মদটো লৈ বহুত বিতৰ্ক মদটো হ'ল আমাৰ এনাৰ্জি ড্ৰিংক শক্তি পায় খেতি বাতি কৰিলে 2 কাপমান খালে সন্ধিয়া হ'লেও আহিব মন নাযায় বলে শেষ নহয় হে 2 কাপমান খালে সেইটো আমাৰ নেচাৰেল এইবিলাক মদ নহয় ব্ৰিটিছে আহি মিছনাৰীবিলাক আহি পালে ক'লে যে সেইটো ৱাইন হয় এইটো মুগ হয় আমাৰ ৱাইন টুৱাইন নাই সেইটো হ'ল আমাৰ সমাজত সন্মানীয় বস্তু আৰু যিকোনো কাম কাজ কৰিলে সেইটো এপেক এপেক খাব লাগে চাউৰি বাদালি কিবা কিবি কৰিলে হয় না নহয় ইয়াৰ ৰিচাৰ্চটো তামচা নেকি মদ বনোৱা ৰিচাৰ্চটো তামচা নেকি আমাৰ কোনে বনায় মহিলাবিলাকে মদটো যেতিয়া বনায় ভাত আৰু মদ একে নহয় জানো আৰম্ভণি কিন্তু সেই মদটো ভাতৰ নিচিনা বনোৱাৰ পিছত অলপ ওলাই থব লাগিব বাকৰি লগাব লাগে বাকৰি লগাব লাগিলে কি হয় ঠাণ্ডা তাৰ এটা লিমিটেশ্যন গৰম হ'ব লাগিব টেম্পাৰেচাৰ মিলিব লাগিব কিমান হৈছে আমাৰ মাইকী মানুহ লাৰি থাকে মদটো বেছি গৰমত বাকৰি নলগায় কোনোবা মদ বনোৱা আছে নেকি বাইদেউ সঁচা না মিছা মানে আমি বৰ্তনৰ পৰা ওলাইয়ে আমি বাকৰি দিব নোৱাৰো বেছি ঠাণ্ডা হ'লেও বাকৰি দিব নোৱাৰে চালা থাৰ্মোমিটাৰে নালাগে আমাৰ বাইদেউসকল এনেকুৱা চালে গম পাই দিব লগা হৈছে না নাই বাকৰি লগালে কিমান এই সায়েন্সটো কোনোবা ৰিচাৰ্চ কৰিছে হয় না চেৰেপ যেতিয়া বনাই ঠাণ্ডা পানী যেতিয়া দিব এই ভাৱত যে ভাৱ যে হয় এবার তামসা রিসার্চ নাকি যে পানীটো উতলালে মদৰ মেৰাটো উতলিলে ধোঁৱা হ'ব ধোঁৱাটো ঠাণ্ডা পানী থকাৰ কাৰণে খুৰিয়াৰ লাগি আকৌ পানী হ'ব বাপৰে বাপ তামসা নেকি এই ট্ৰাইবেল বিলাক এই ট্ৰাইবেল গোটেই সায়েন্সটো প্ৰয়োগ কৰিছে সায়েন্স প্ৰযুক্তিটো ব্যৱহাৰ কৰিছিলে নাই মদ কেনেকুৱা ওলায় কোনো ইঞ্জিনিয়াৰ আজিলৈকে মদ বনোৱা বৰ্তন ওলাব নোৱাৰিলে আৰু আমাৰ মাইকী মানুহকেইটা ৰান্ধা ভাত আঞ্জা ৰান্ধা বৰ্তনেদি মদ ওলায় তামসা কি আমি অশিক্ষিত বুলি কম কাম নাই বুলি কম হা ট্ৰাইবেলৰ এই ৰিচাৰ্চটো তামসা বাকৰি মদ এটাতো চাউল ভাত ফচিলে নহ'ব নহয় ইয়াত বাকৰি আমাৰ দেহাৰ কাৰণে উপকাৰ হ'ব লাগিব অপকাৰী হ'ব নোৱাৰিব তো বাকৰি বনোৱাত কিমান কেজি চাউলত কিমান কেজি কঁঠালৰ পাত আনাৰসৰ পাত আৰু নানান বানান পাত এইটো ময়ো নাজানো সৰু দেখিছিল কাৰণে কৈছোঁ কিন্তু এই পৰিমাণ যিটো প্ৰপৰ্চন এই প্ৰপৰ্চন মিলোৱাটো তামসা নেকি যিমানে বাকৰি কাঢ়া মদ কাঢ়া মদত যিমান বাকৰি লগাব মদ কাঢ়া যিমান কম লগাব মদ মিঠা এতিয়া মাইকী মানুহৰ মদ বনাব না মতা মানুহৰ মদ বনাব এইটোৰো কথা মহিলাই জানে সব আমাৰ মহিলা কিমান এক্সপাৰ্ট হ'ব পাৰে কল্পনা কৰচোন এতিয়া কিবা কিবি স্পিৰিট লগাই মদ বনাই কিবা গেলা গেলা কৈ ফালে সেইটো খাই মৰিছে আৰু যাই ঠাই আমাৰ ট্ৰেডিশ্যনেল বস্তুটোহে মানুহে বন্ধ কৰিব খোজে কিন্তু এইটো অলৰেডি ৰিচাৰ্চ জনজাতিবিলাকৰ মদটো ৰিচাৰ্চ কৰা ইয়াত একো ভেজাল বস্তু নাই নমৰিও এইটো খালে আকৌ কোনোবা ক'ব সি এইবিলাক কথা কিয় ক'ব লাগে কিন্তু ট্ৰাইবেলে সেইটো সেইবিলাক চব বস্তুটো ধৰি ৰখাৰ কাৰণে আজি আছে
ভাল বেয়াটো তুলনা কৰিব পাৰিছে যে মোৰ ভাল কি বেয়া কি এইটোতো আজি ৰিচাৰ্চ কৰিব পাৰিছে গোটেইটো এইটো নহয় যে ট্ৰাইবেলে একো নাজানে ট্ৰাইবেলে চব জানে আৰু তাৰ কাৰণে ট্ৰাইবেলে আজিলৈকে নিজৰ সংস্কৃতিক ধৰি ৰাখিছে হা এই মেখেলা কিমান দৰকাৰ চাদৰ কিমান দৰকাৰ বজাৰত কিমান দাম কমি কমি কাপোৰ পায় নাইটি এটা শুবও পাৰে ৰান্ধিবও পাৰে ঘূৰিব পাৰে নাইটি পিন্ধি ঘূৰি নেকি ট্ৰাইবেল মাইকী দাম কম পালেও ঘূৰি নেকি এইবিলাক কিমান দাম এতিয়া আপোনালোকৰ মেখেলাৰ 600 800 1000 এইটোকে পিন্ধি ভালে ৰান্ধে কাৰণ আমি কম্প্ৰমাইজ নকৰোঁ সংস্কৃতিৰ ক্ষেত্ৰত দাম কমি বুলি আমি সেইটোৱেদি আমি কম্প্ৰমাইজ নকৰোঁ জনজাতিয়ে কথা ক'ব জানে জনজাতিয়ে কালচাৰ বাদ্য যন্ত্ৰ নাচ গান জানে কাৰো পৰা শিকা নাই কাৰো পৰা এই তিৱাসকলে কাৰোবাৰ পৰা শিকা নাই কাৰ্বিবিলাকে কাৰো পৰা শিকা নাই বড়োবিলাকে কাৰোবাৰ পৰা শিকা নাই ৰাভা কাৰোবাৰ পৰা শিকা নাই যিমান আছে যে ৰেংমা আহিছে কাৰো পৰা শিকা নাই এইটো জাতিয়ে ঈশ্বৰৰ পৰাই পাই আহিছে এটা বড়োবিলাকৰ খেৰাই নৃত্য এইটো ঈশ্বৰ খেৰাইটো বাগৰুম্বা আৰু বাৰ্ডি চিকলা বাদ দি ফালে যি খেৰাই নাচ আছে খেৰাই পূজাত দেৱ দেৱীবিলাক মানুহৰ শৰীৰত আহি পালে এইটো ডেন্স কৰে আৰু যেতিয়া বজোৱা নহয় একদম বাৰে লোটা চটাই দি কিবা কৈ দিয়ে বা মানে দেৱেন্দ্ৰ কেতিয়াবা খেৰাই পূজাও আপুনি প্ৰদৰ্শন কৰালে হ'ল এইটো খাতৰা পূজা ঈশ্বৰে বজোৱাৰ লগত মানে চবৰে নিজৰ নিজৰ দেৱতাৰ নিজৰ নিজৰ মিউজিক যদি বাঁহী বজোৱা ঠিক নহয় কিবা ঠিক নহয় খং উঠিলে যিটো দেও উঠে দৌদিনী বুলি কওঁ আমি ঈশ্বৰে ইয়াত আহে ঈশ্বৰে সব কথা আপুনি প্ৰশ্ন কৰিলেও কৈ যায় এই গাঁওখন উন্নতি কিয় হোৱা নাই এই গাঁওখনত কাজিয়া পেচাল কিয় হৈছে এই গাঁওখনত ধান খেতি কিয় ভাল হোৱা নাই ঈশ্বৰে আহি পেলাই আমাৰ খেৰাই পূজাত কৈ যায় যে তোমালোকে অমুক কৰিবা অমুক ফালে পাণ তামোল দি ফালে সেৱা কৰিবা যেতিয়া খেতি পথাৰত তোমালোকে প্ৰথম মানে খেতিৰ সময় হ'ল অলপ পথাৰত পূজা দিবা বুজি পাল না অকল লক্ষী কৈ থাকিলে নহ'ব লক্ষীটো বৈশ্যমতী তাতে হ'ব না গতিকে বৈশ্যমতী যেতিয়া মা বৈশ্যমতীয়ে যেতিয়া খং উঠিব মাতিয়ে লক্ষী তাত বহিব পাৰিব নেকি গতিকে মা লক্ষীক মাত্ৰ ক'লে নহ'ব বৈশ্যমতীক পূজা দিব লাগিব এইবোৰ কথা ঈশ্বৰে আহি পালে কয় কিন্তু আমাৰতো লিখা পঢ়া নাই পূজা কৰিল খালে শেষ ঈশ্বৰে আহি পালে কি কৈ গৈছিল এইবিলাক আমি নিলিখো আৰু সেইবিলাক আমি পালন নকৰোঁ কাৰণে ট্ৰাইবেলবিলাক ধনী হ'ব পৰা নাই এতিয়া আপোনালোকে ইয়াত যিমান আহিছে বাদ দে অকল পূজা কৰিলে হয় নেকি সেইকাৰণেতো এই অৱস্থা কিন্তু ঈশ্বৰে যিটো কৈছে গুৰুসকলে যিটো কৈছে আমাৰ সমাজত যিটো ৰীতি ৰিবাজ আছে ভাল ধৰণে যদি আমি পালন কৰি থাকোঁ আমাৰ একো অভাৱ নহয় চব আছে ট্ৰাইবেলৰ তাত বেলেগ দৰকাৰেই নাই আৰু ট্ৰাইবেলৰ নেচাৰ ফ্ৰেণ্ডলি আজি যে একদম বাৰে গ্ল'বেল ৱাৰ্মিং কিবা কিবি কথা কৈছে যে তাপমান বিদ্যুৎ বাঢ়িব কি বাঢ়িব ট্ৰাইবেলে সখাই জানে সেইকাৰণে তামিলৰ বাৰী বস্তিত গছ গছনি থাকে হয় না নহয় মানুহে খাওক নাখাওক গছ গছনি থাকিব ট্ৰাইবেল থকা মানে তাত চবৰে জীৱনটো আশ্ৰয় পাব আমাৰ বাৰী বস্তিত মানুহে খাওক নাখাওক কল থাকিব আম থাকিব কিবা কিবি থাকিব আৰু সিটোকে ইন্দুৰ নেউলৰ পৰা আৰম্ভ কৰি চবেই খাব কাউৰীও খাব চৰাইও খাব পোকবিলাকো খাব মানুহো খাব যদি য'ত ট্ৰাইবেল থাকে তাত ঈশ্বৰৰ সৃষ্টিত গোটেই জীৱটোৱে তাত জীৱন পায় আৰু যিবিলাকে খালি ইণ্ডাষ্ট্ৰি কৰিব বুজি পাল না নাই ইণ্ডাষ্ট্ৰি কৰিব টকা পইচাৰ কাৰণে অকল চাপাতহে ৰুব এইবিলাকত গোটেই ঈশ্বৰৰ সৃষ্টিয়ে ধ্বংস হয় এতিয়া চাপাতটো কোনি খায় অকল মানুহ আৰু কি খায় পইচা খায় চাপাতটো না গৰু খায় না ছাগলী খায় না পিঁপৰাই খাব পাৰে না কোনটো খাব পাৰে চাপাতটো পখিলেও নাখায় কাৰণ ফুলে ফুলিব নিদিয়ে কাটি থাকে অকল মানুহে এইটো ট্ৰাইবেলটো নকৰে নহয় আজিকালি দুই এটা বুদ্ধি থকা ট্ৰাইবেল ওলাল মালটো লাগিব দেই এইবিলাক কৰে বাকীয়ে চকুইদি দেখি থাকিলেও নিজৰ খেতিতকৈ বেছি লাভ পাব বুলি ক'লেও সেইটো নকৰে মোক নালাগে ট্ৰাইবেল কেৰেক্টাৰটো হ'ল সেইটো মোক নালাগে বহুত পইচা কামোৱা দেখিছোঁ নাই মই নকৰোঁ মোক নালাগে আমাৰতো খাব পালেই হ'ল আগত ট্ৰাইবেলৰ কি আছিলে আমি যেতিয়া সৰু আছিলোঁ এই আমি আন্দোলন চান্দোলন কৰিহে অলপ চেঞ্জ হৈ গ'ল
যাৰ বহুত খেতি মাটি, যাৰ বহুত ধান চান পায়, এটাই উপদেশ দিয়ে চবে, ইমান সম্পত্তি কোনি খাব, আৰু এটা বিয়া পাত। কোনেও নকয় ভাই গাড়ী কিন, ভাই মানে জাগিৰোডত মাটি কিন, ভাই তাতে তই অমুক বেপাৰ কৰ। এডভাইচে তেনেকুৱা নাছিলে ট্ৰাইবেল মানুহৰ, ইমান সম্পত্তি কোনি খাব, আৰু এটা বিয়া পাত। বিয়া পাতাতো কাৰোবাৰ লাইন মাৰি ফালে নাপাতে, ঘৰৰ যি ৰোৱনী আছে তাকে বিয়া পাতে, চাইজ বাইজ নালাগে। কাৰণ ঘৰখন চম্ভালিব লাগে, খেতি পথাৰ সি যাব লাগে, গোটেই চাকৰ বাকৰ সি চম্ভালিব লাগে, তো কোনে চম্ভালিব? স্কিল কোন হয়? স্কিলটো যিজনীয়ে আমাৰ ঘৰত সদায় বাৰী বস্তি চাই আছে, কাম কৰি আছে, ৰোৱনী কৰি আছে, তাকে আমাৰ মহাজনে বিয়া পাতে, হয় না নহয়? সেইটো হ'ল ট্ৰাইবেল। কিমান খুচ আছিল এনেকৈ দি, তো যিয়ে নহওক এনেকৈ চলি থাকিলে হ'ল, জীৱনত কি লাগে? এতিয়া লাহে লাহে ট্ৰাইবেলৰ জীৱন যাপনৰ তৰিকাকে মানুহকে এতিয়া আকৌ বিচাৰিছে।